নমস্কাৰ। পৃথিৱীৰ জলবায়ু পৰিৱৰ্তনৰ ওপৰত লক্ষ্য ৰাখি অসম চৰকাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ যৌথ সহযোগত এইবাৰ আত্মসহায়ক গোটৰ সদস্যসমূহৰ জৰিয়তে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে 50 লাখ গছপুলি ৰোপণ কৰাৰ ব্যৱস্থা কৰিছে। গতিকে প্ৰতিগৰাকী গোটৰ সদস্যাই গছপুলি পাবৰ বাবে কেনেদৰে ৰেজিষ্টাৰ কৰিব লাগে এই ভিডিঅ'ত দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। প্ৰথমতে আপোনালোকে নিজৰ গুগল ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব আৰু তাত plant.asrlms.org টাইপ কৰিব। টাইপ কৰি আপোনালোকে চাৰ্চ কৰিব আৰু এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাব, য'ত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2026 বুলি লিখা থাকিব আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফটো থাকিব। তাৰপিছত আপোনালোকে এইখন ইয়াতে স্ক্ৰল কৰি তললৈ চাব পাৰিব আৰু ইয়াৰ ডিটেইলছখিনি থাকে। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰ নাও এইটোত ক্লিক কৰিব। ৰেজিষ্টাৰ নাওটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। মই এটা উদাহৰণ হিচাপে লৈছোঁ। মই মৰিগাঁও ডিষ্ট্ৰিক্টৰ বাবে চিলেক্ট কৰি লৈছোঁ আৰু তাৰপিছত ব্লকটো মই চিলেক্ট কৰিছোঁ লাহৰীঘাট। তাৰপিছত ইয়াতে আপোনালোকে গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰিব। মই অমৰাগুৰি লৈছোঁ আৰু ইয়াৰ পৰা আপোনালোকে গাঁওখনো চিলেক্ট কৰিব। তাৰপিছত কণ্টিনিউ কৰিব। কণ্টিনিউ কৰাৰ পাছত আপোনালোকে এনেদৰে আত্মসহায়ক গোটবোৰ দেখিবলৈ পাব। তো মই এটা গোট চিলেক্ট কৰি লৈছোঁ ইয়াৰ পৰা, আৰু এই গোটৰ যিখিনি আমাৰ লোকছত এণ্ট্ৰি হৈ থকা মেম্বাৰ আছে তেওঁৰ নামটো ইয়াতে আহিব আৰু ইয়াত চিলেক্ট কৰি আপোনালোকে ইয়াত অপ্ট ফৰ প্লান্টেশ্যন বুলি যিটো থাকিব এইটো আপোনালোকে ক্লিক কৰি দিব। এইটো ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে তেওঁৰ ডিটেইলছ দেখিব আত্মসহায়ক গোটৰ মহিলাগৰাকীৰ। তাৰপিছত ইয়াতে চিলেক্ট থাকিব, আপোনাক যেইটা প্লান্ট লাগে আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব। মই 5টা চিলেক্ট কৰিছোঁ আৰু তাৰপিছত ছাবমিট ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব। ছাবমিট ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত এনেদৰে ছাকচেছফুল এটা মেছেজ আহিব। আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি থ'ব পাৰে। তাৰপিছত আপোনালোকে অন্য এজন কৰিবলৈ হ'লে ৰেজিষ্টাৰ নাও ক্লিক কৰিব। কৰাৰ পিছত আকৌ এজনৰ তেনেদৰে ৰেজিষ্টাৰ কৰিব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে অন্য এজনলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।